मुलुगाव थानाय साफ्रोमबो बर'आनो दिनै बर'नि राजखान्थि समाज बेबस्थाखौ खौसे जाजानो लुबैदों। दुलाराय बर' फरायसा आफादनि जा हांख्रायनाय आरो जोंनि बर' रायजो राजाफोरनि जा लुबैनाय बे लुबैनायखौ जाफुंहोनायाव जोंनि इउपिपिएल सरकारा जेब्लायबो दङ। একত্ৰীকৰণৰ কথা একত্ৰীকৰণৰ বিষয় সেইটো নহয়। একত্ৰীকৰণ বুলি কোৱাৰ লগে লগে দল দুটাৰ মাজত দল ভংগ কৰি দল ভাঙি কৰি পেলাই কোনোবা এটা দলত যোগদান কৰা, কোনোবা এটা দলে কোনোবা এটা দলত চামিল হোৱা বা নতুনকৈ দল গঠন কৰা, দুটা দল ভংগ কৰি পেলাই এইটোহে হ'ব একত্ৰীকৰণৰ প্ৰকৃত এটা অৰ্থ। কিন্তু আমাৰ কথাটো হ'ল যে এতিয়া দল হিচাপে বিপিএফ দল যেনেকৈ আছে ঠিক তেনেকৈ থাকিব, ইয়াত ভাঙি কৰাৰ কোনো কাৰণ নাই। ইউপিপিএল যেনেকৈ আছে সেই দলত ঠিক তেনেকৈ থাকিব, ইয়াত ভাঙি কৰাৰ কোনো কথা নাই। নিজৰ নিজৰ দলীয় পৰিচয় অস্তিত্ব পতাকা আমি বজাই ৰাখিহে 2025 চনৰ হ'বলগীয়া BTC নিৰ্বাচনত একেলগে এলায়েন্সৰ এটা নীতিৰে আসন বুজাবুজি ভাগ কৰি লোৱাৰ নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণেহে আমাৰ মাজত আলোচনা বিলোচনা আমি চলাই আছোঁ। যেনেকৈ যোৱা MP ইলেকশ্যনত ইউপিপিএল দলে বিজেপি AGPৰ লগত এলায়েন্স কৰি পেলাই তেওঁলোকে ইয়াত প্ৰতিদ্বন্দ্বিতাত নামিছিলে। যোৱা এছেম্বলি ইলেকশ্যনত যেনেকৈ আমি BPF দলে মহাজোঁটৰ লগত এলায়েন্সত থাকি পেলাই খেলিছিলোঁ, ঠিক তেনেদৰে এলায়েন্স কৰিহে আসন বুজাবুজি কৰিহে ভাগ বাতৰা কৰি পেলাইহে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম। গতিকে সেইটো এটা এলায়েন্সৰ স্পিৰিট, এলায়েন্সৰ এটা নীতি লৈ আলোচনা চলাইছোঁ আৰু ইতিমধ্যে 3-4 বাৰ আলোচনা হৈ গ'ল। খুব এটা পজিটিভ ডাইৰেকশ্যনত আমাৰ আলোচনা গতি কৰি আছে। আমাৰ সকলো এই BPF কৰা হওক বা ইউপিপিএল কৰা নেতাই হওক, আমাৰ শীৰ্ষ নেতাৰ পৰাই আৰম্ভ কৰি নিম্ন স্তৰত থকা নেতালৈকে কৰ্মীলৈকে আমি চবেই বিচাৰিছোঁ যে এটা সময়ৰ একেলগে আন্দোলন কৰি অহা BTC সৃষ্টি কৰা এই দুটা দলত থকা নেতা কৰ্মীসকলে একগোট হৈ পেলাই অহা 2025 ইলেকশ্যনত এলায়েন্সৰ স্পিৰিটটো মেইনটেইন কৰি ইলেকশ্যন খেলিব নোৱাৰোঁ, আমি খেলিব পাৰোঁ। BTC ৰক্ষণাবেক্ষণৰ স্বাৰ্থত, আমাৰ BTC সমাজখন ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত আমাৰ এই BTC কেন্দ্ৰিক দুটা আঞ্চলিক ৰাজনৈতিক দল BPF আৰু ইউপিপিএলে একগোট হৈ এলায়েন্স কৰি ইলেকশ্যন খেলিবলৈ আমাৰ কোনো অসুবিধা নাই, আপত্তি নাই, একমত। ইয়াৰ কাৰণে এটা নীতি তৈয়াৰ কৰিছোঁ। যিমান সমষ্টি আছে এই সমষ্টিবিলাক সমানে সমানে ভাগ কৰি পেলাই আমি কোনটো সমষ্টি কাৰ হাতত ৰাখি পেলাই নিৰ্বাচন কৰিম, ইয়াৰ এটা আলোচনা আমাৰ মাজত চলিছে। এতিয়া সমষ্টিবিলাক আমি চিনাক্ত কৰিম, কোনটো সমষ্টি কাৰ হাতত আমি ৰাখিম। ইয়াৰ পিছত একেলগে আমাৰ এই দুটা সংগঠনে দুটা দলে এলায়েন্সত থাকি ৰাজনীতি কৰিলে মই ভাবোঁ আমাৰ এই অঞ্চলৰ ৰাইজে যিটো বিচাৰিছে বহুদিনৰ পৰা যে দুটা দল মিলি পেলাই কাম কৰক, দুটা দল একেলগে মিলি পেলাই নিৰ্বাচন খেলক, এইটো হ'ল আমাৰ জনগণৰ চবৰে দাবী। BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভোটাৰ সাধাৰণ ৰাইজৰ দল সংগঠনবিলাকৰ চবৰে দাবী, চবৰে আশা, চবেই বিচাৰে। গতিকে আজিৰ দিনটোত আমি দুটা দলৰ পৰা আলোচনা বিলোচনা কৰি থকাটো ৰাইজে শুনিবলৈ পায়। তেওঁলোকে যথেষ্ট উৎফুল্লিত হৈছে, যথেষ্ট ভাল পাইছে, যথেষ্ট উৎসাহ উদ্দীপনা আৰু শক্তি পুনৰ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ৰাইজক লৈহে ৰাজনীতি, আৰু ৰাইজ যদি নাথাকে ৰাজনীতি কেতিয়াও নহয়। গতিকে আজিৰ দিনটোত ৰাইজৰ মত, ৰাইজৰ মুড, ৰাইজৰ মনৰ কথা হ'ল যে BPF ইউপিপিএল একেলগে এলায়েন্স কৰি ৰাজনীতি খেলিব লাগে। আৰু ৰাইজৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই, সন্মান জনাই আমাৰ বড়োসকলৰ লগতে যিমান দল সংগঠন আছে অন্যান্য জাতি জনগোষ্ঠীৰ মাজতো তেখেতসকলৰ ফালৰ পৰাও এই দুটা দলে এলায়েন্সত থাকি ৰাজনীতি কৰাটো যিহেতু বিচাৰিছে, তেওঁলোকৰ আহ্বানৰ প্ৰতি তেখেতসকলৰ আমাৰ এই যিটো দাবী বা আহ্বান তাৰ প্ৰতি সঁহাৰি সন্মান শ্ৰদ্ধা জনাই আমি আলোচনা কৰিছোঁ। আৰু ৰাইজে যেনেকৈ বিচাৰিছে ঠিক সেইটোকে সফল কৰিবৰ কাৰণে আমি নিষ্ঠা সহকাৰে খুব যত্ন সহকাৰে আগবাঢ়িছোঁ। বিষয়টো যথেষ্ট জটিল, যথেষ্ট কঠিন। 2 এদিনত এই একবাৰ দুইবাৰ আলোচনা কৰোঁতে এইটো মিলি যাব, শেষ হৈ যাব, সেইটো তেনেকুৱা আশা কৰাটো সেইটো ঠিক নহয়। ইয়াৰ কাৰণে সময় লাগিব। আমি খুব ভালকৈ সদিচ্ছাৰে ইতিবাচক চিন্তা চৰ্চাৰে আগবাঢ়িব লাগিব। দুয়োটা দলৰ নেতাসকলে সংযমী হ'ব লাগিব, দুয়োটা দলৰ কৰ্মীসকলেও সংযমী হ'ব লাগিব, সহযোগ আগবঢ়াব লাগিব। আলোচনাৰ কাৰণে যিসকল কমিটি আগবাঢ়ি তেখেত চবেই সহায় কৰে। মই ভাবোঁ আমি আমাৰ মাজত এলায়েন্স কৰি পেলাই ৰাজনীতি কৰা যিটো নীতিৰে আগবাঢ়িছোঁ সেইটো বাস্তৱত 100% সফল হ'ব। ৰাইজ বহুত দিনৰ আশা পূৰণ কৰিব পাৰিম।